everyone, welcome back to my another vlog. আশা কৰো সকলো ভালে আছে। মোৰ আনটি vlogলৈ আপোনালোকক স্বাগতম জনালো। আপোনালোকে মোৰ থাম্বনেইল দেখি নিশ্চয়কৈ গম পাইছে যে আমি আজি যাবলৈ ওলাইছো নাশিকলৈ। সো আপোনালোকক মই দেখুৱাই আছো মুম্বাই টু নাশিক ৰোড ট্ৰিপৰ ফুল ভিডিও। তেন্তে বলক আমাৰ সৈতে এতিয়া আমি যাত্ৰা আৰম্ভ কৰো। নাশিকলৈ যোৱা ৰাস্তাটো হৈছে এটো বিৰাতে ধুনিয়া হয় আৰু আমিও ফাৰ্স্ট টাইম গাড়ী তেনেদৰে গৈ আছো নাশিকত ট্ৰেইনেৰেও যাব পাৰি আৰু এনেকে গাড়ীৰেও যাব পাৰি। মোৰ হাজবেণ্ডে ক'লে যে গাড়ী লৈ যাব, মোৰ বাৰু ট্ৰেইনতে যোৱাৰ মন আছিলে, বাট একো নাই বলক ৰোড ট্ৰিপ কেনেকুৱা এক্সপেৰিয়েন্স হয় নাশিকলৈকে তাকেও আপোনালোকক মই দেখুৱাও। A few hours later. মুম্বাইৰ পৰা নাশিকলৈকে প্ৰায় 4 ঘণ্টা লাগি যায় আৰু যেহেতু গাড়ী চলাই অকনমান ভাগৰো লাগে ন, সো অকনমান ৰখি গলে ভাল লাগে বাৰু। সো তাকে ভাবি পিনে অকনমান আমি চাহৰ দোকানত ৰখিলো চাহ খাবলৈ। আৰু কৰবালে ফুৰিব গলে এনেকে ৰাস্তাৰ ওচৰত ৰখি চাহৰ দোকানবিলাক যে থাকে তাত চাহ খাবলৈ বিৰাট বেছি ভাল লাগে নহয় জানো। আৰু এয়া লগত লৈছিলো মই বাদাম আৰু লগত লৈছিলো চিপস। তো চিপস আৰু চাহৰ কম্বিনেশন। এতিয়া লাহে লাহে বেলি ডুবিবলৈ ধৰিলে আৰু আমি বাৰু ৰাতি হোৱাৰ আগতে গৈ পাম কাৰণ আমাৰ এতিয়া পাবলৈ হৈছিলে বেছি টাইম নাই। আমি দুপৰীয়া আহিব লগিয়া হ'ল যেহেতু অফিস হাফ ডে কৰি পিনে উলাইছিলো, সো আমি তেনেকে দুপৰীয়াকে উলাইছিলো। A few moments later. আন্ধাৰ হৈ গল আৰু আমি একদম এতিয়া ৰিজৰ্টৰ ওচৰতে আছো, পামে আৰু এতিয়া বেছি টাইম নাই। আৰু এয়া আমি পাই গলো আমাৰ ডেষ্টিনেশন আৰু আমি আজি আহিছো সুলা ৰিজৰ্ট যেটো আছে নাশিকৰ বহুত বেছি ফেমাস ৰিজৰ্ট হয় এইখন। আৰু আপোনালোকে বহুতেটো গমেই পায় সুলা ৰিজৰ্টখন কিয় ফেমাস আৰু ইয়াতে কি হয় মই আপোনালোকক ধুনিয়াকে গুটে ৰিজৰ্টখনৰ টুৰ কৰাম। আজি যেহেতু বহুত বেছি ভাগৰি আছো, সো আজি ভালদৰে এতিয়া মই আপোনালোকক দেখুৱাব নোৱাৰিম আৰু এতিয়া আন্ধাৰো হৈ গল, সো আপোনালোকক মই দিনত দেখুৱাবলৈ চেষ্টা কৰিম এই ধুনিয়া ৰিজৰ্টখনৰ টুৰটো। আমি এতিয়া বাগিত বহি গৈ আছো আমাৰ ৰুমলৈকে আৰু চাওকচোন ইমান ধুনিয়া ওয়েটো, ইমান ধুনিয়াকে সজাই ৰাখিছে পুৰা চাৰিওপিনে লাইটেৰে। তেখেতসকলৰ ৰিসেপশন এৰিয়ালৈকে যোৱা ৰাস্তাটো ইমান ধুনিয়াকে সজাই ৰাখিছে, একদম গছ-গছনি লাইট বহুত বেছি ভাল লাগিলে। আৰু এয়া আমি এতিয়া ফাইনালি আহি পালো ৰিসেপশন এৰিয়া। ৰিসেপশন এৰিয়াটো দেখিটো মই একদম আচৰিতে হৈ গলো, ইমান ধুনিয়াকে সাফ চিকুণ আৰু ইমান ডাঙৰ হল এটা, মানে বহুত বেছি ধুনিয়া লাগিছে। সিটিং এৰিয়াটো ইমান ধুনিয়াকে সজাই ৰাখিছে আৰু এয়া চাওকচোন ওয়াইনৰ বটল ৰাখি থৈছে ইয়াতে। এইবোৰ বাৰু খাব নোৱাৰি, এনে জাস্ট ফৰ শো ইয়াতে ৰাখি থৈছে এনেকে। যেহেতু সুলা ৰিজৰ্টত আঙুৰৰ খেতি হয়, সো তাৰে পৰা ওয়াইন বনাই, সো সুলা ৰিজৰ্টখন সেইকাৰণে বহুত বেছি ফেমাস। ইয়াতে বহুত ধুনিয়া আঙুৰৰ খেতি আছে। আৰু এয়া চাওকচোন টিভিত ধুনিয়াকে লগাই থৈছে সুলা ৰিজৰ্টৰ গোটেইখিনি টুৰ কৰাইছে। সো মই আপোনালোকক অলপ তাৰে ক্লিপ দেখুৱাই দিছো। এইটোৱে হৈছে বহুত ধুনিয়া সুলা ৰিজৰ্ট। সো এনেদৰে অলপ দেৰি ইয়াতে সিটিং এৰিয়াত ৱেট কৰাৰ পিছত আমি এতিয়া ৰুমলৈ যাব ওলাইছো। বহুত বেছি টায়াৰ্ড হৈ আছিলো, গৈ অলপ ফ্ৰেশন আপ হৈ এনে অলপ বাহিৰৰ পিনে ওলাই আহিম। ৰুমলৈ যোৱা এৰিয়াটো ইমান বেছি ধুনিয়া, মানে ইমান বেছি সাফ চিকুণ ধুনিয়াকে মেইনটেইন কৰি ৰাখিছে। আৰু ইনফেক্ট দেখিছেনে এয়া মোৰ লেফটত বিল্ডিঙৰ ভিতৰতো ধুনিয়াকে গছ-গছনি সিহঁতে মেইনটেইন কৰি ৰাখিছে, সো ভাল লাগিছে। এয়া ৰুমত সোমাই মই একদম আচৰিত হৈ গৈছো। তেখেতসকলে গম পায় যে মোৰ বাৰ্থডে সেলিব্ৰেশনৰ বাবে আমি সুলাত আহিছো আৰু ইমান ধুনিয়া সাৰপ্ৰাইজ দিছে। আৰু আপোনালোকেতো গম পায় সুলা যেহেতু ওয়াইনৰ বাবে ফেমাস, সো তেখেতসকলে ধুনিয়াকে এটা ওয়াইনৰ বটলো দিছে।
ইয়াতে আপোনালোকে সকলো ধৰণৰে অকেজন সেলিব্ৰেট কৰিব পাৰে আৰু আমি শুনা মতেও তেখেতসকলে ধুনীয়াকৈ মানে যিয়ে সেলিব্ৰেট কৰিব নাহে কিয় এটা ৱাইনৰ বটল দিয়েই এজ এ গিফ্ট সো বহুত বেছি ভাল লাগিলে গেস্চাৰটো থ্যাংক ইউ সো মাচ সুলা ৰিজৰ্ট আৰু এয়া ইমান ধুনীয়া ওয়াশৰুমটো দেখিছেনে গুটেই মই আপোনালোকক ৰুমটো ভালদৰে দেখুৱাই দিছো এয়া হৈছে কাপবৰ্ডছ ইমান বেছি ধুনীয়া লাগিছে মোৰ ইন্টেৰিয়ৰটো আৰু কালাৰ গিটাও যে ইমান বেছি মৰম লাগিছে এই কালাৰটো দেখি মোৰ গুৱাহাটীৰ যিটো মোৰ ৰুম হয় হেতু মনত পৰি গল মই এক্স্যাক্টলি এইটো কালাৰে চুজ কৰিছিলো মোৰ ৰুমৰ বাবে মোৰ বহুত বেছি ভাল লাগে আৰু এয়া আমি এতিয়া উলাই আহিলো বেলকনিৰ পিনে এতিয়া বাৰু আন্ধাৰ হৈ আছে সো আপোনালোকক মই ৰাতিপুৱা দেখাম বেলকনি ভিউটো ভালদৰে A few moments later. আৰু এয়া মই এতিয়া ফ্ৰেশন আপ হৈ ৰেডি হৈ ললো বহুত বেছি হেভি একো পিন্ধা নাই মিনিমালিষ্টিক এটা লুক ক্ৰিয়েট কৰিছো এয়া ব্ৰেসলেট আৰু ডিঙিত এয়া চেইন আৰু কানত জাস্ট এটা সিম্পল ইয়াৰিং হেল্ল' এভৰিৱান আমি এতিয়া আছো নাশিকৰ সুলা ৰিজৰ্টত বাৰ্থডে হয় সো আমি ইয়াতে আহিছো মোৰ বাৰ্থডে সেলিব্ৰেশনৰ বাবে কালি ৰাতিপুৱাই পাই আমি যাম ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিং মন্দিৰ আৰু বহুত ফেমাস মন্দিৰ এটা হয় ইয়াৰে সো আপোনালোকক ৰাতিপুৱা মই ধুনীয়াকৈ দেখুৱাম ত্ৰিম্বকেশ্বৰ মন্দিৰ আমাৰ সৈতে আপোনালোককো লৈ যাম মন্দিৰটোলৈ আৰু ত্ৰিম্বকেশ্বৰ মন্দিৰটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম তাত কি কি আছে সো এতিয়া আমি অলপ আগত আহি পালো আৰু আহি পাই এতিয়া ইয়া ফ্ৰেশ হৈ পিনে আমি এতিয়া বাহিৰত ডিনাৰ কৰিবলৈ যাবলৈ ওলাইছো বাহিৰত মানে ইয়াৰে ভিতৰতে হয় সুলা ৰিজৰ্টৰ ভিতৰতে কেবাখনো ৰেষ্টুৰেণ্টছ আছে সো আমি তাৰে এখন ৰেষ্টুৰেণ্টত এতিয়া যাম ডিনাৰ কৰিবলৈ আৰু আপোনালোককো দেখুৱাম আমি তাত গৈ কি কি খাওঁ সো এতিয়া এয়া জাস্ট অলপ আগত আহি পাই মই এনে জাস্ট সিম্পলি ৰেডি হৈছো আৰু বেলেগ একো কৰা নাই জাস্ট এয়া ৰেড লিপষ্টিক লগাইছো আৰু এটা সিম্পল এয়া সুই ধাগাৰ ইয়াৰিংছ আৰু এয়া গলত এটা সিম্পল ধুনীয়া এভৰিথিং মিনিমালিষ্টিক আৰু এয়া এটা ধুনীয়া ব্ৰেসলেট পিন্ধিছো আৰু এয়া ধুনীয়া গলত এটা এয়া পিন্ধিছো আৰু বাকি একো নাই আৰু আপোনালোকক মই মোৰ ড্ৰেছটো ভালদৰে দেখুৱাম ঠিক আছে তেন্তে মোৰ সৈতে চাই থাকিব আৰু আপোনালোকক মই ধুনীয়াকৈ গোটেই ৰিজৰ্টটোৰ টুৰ কৰাম ভালদৰে কাৰণ আমি ইয়াতে আছো কিছুদিন 3 দিন 4 দিন মান আছো সো আপোনালোকক গোটেইখিনি দেখুৱাম ৰাতিপুৱা আৰু ৰাতিৰ গোটেই পৰিবেশ তো মোৰ সৈতে চাই থাকিব আৰু আপোনালোকক মই মোৰ অলপ ড্ৰেছটো দেখুৱাই দিছো সো মোক প্লিজ কমেন্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে আৰু চাই থাকিব মোৰ ব্লগ আপোনালোকক মই অলপ মোৰ ড্ৰেছটো দেখুৱাই দিছো এয়া মই পিন্ধিছো এটা ব্ল্যাক কালাৰৰ ফ্ৰক মই বাৰু ফাৰ্স্ট টাইম পিন্ধিছো এই ফ্ৰকটো বহু দিনৰ পৰা মই এটো উইশ লিষ্টত থৈছিলো কিনিম বুলি আৰু তাকে ভাবি মই ফ্ৰকটো কিনি ললো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাবলৈ নাপাহৰিব ফ্ৰকটো লিংক লাগিলে আপোনালোকে মোক কমেন্ট বক্সত বা মোক ইনষ্টাগ্ৰামতো মেসেজ কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম আইডিটো মোৰ ডেসক্ৰিপচন বক্সতে দিয়া আছে আমি এতিয়া উলাই আহিলো ৰুমৰ পৰা উলাই আহিয়ে যেটো ৰিসেপশন এৰিয়া আপোনালোকক দেখুৱাইছিলো মই ওপৰৰ পৰা অকনমান দেখুৱাই দিছো বাৰু আপোনালোকক এইটো হৈছে সুইমিং এৰিয়াটো মই বাৰু দিনত ভালদৰে আপোনালোকক দেখুৱাম বাট ৰাতিও লুকটো কিবা বহুত বেছি ধুনীয়া লাগিছে লাইটিংৰ বাবে যেহেতু সুলা ৰিজৰ্টৰ এৰিয়াটো বহুত বেছি ডাঙৰ হয় সো ইয়াৰে ভিতৰতো আপোনালোকে যদি কৰবাত যাবলৈ বিচাৰে যেহেতু আমি এতিয়া সুলা ৰিজৰ্টৰ ভিতৰত থকা ৰেষ্টুৰেণ্ট এখনলৈকে যাম তেতিয়াও মানে বাগিত যাব লাগে কাৰণ ইমান দূৰ কেনেকেনো খুচকাৰি থাকিব পাৰে সো আমি এতিয়া বাগি লৈ ওলাইছো আৰু ইয়া চাওকচোন আমাৰ চাৰিওপিনে গুটে আঙুৰৰ খেতি মই আপোনালোকক ধুনীয়াকে দিনত দেখুৱাম আৰু ইমান ধুনীয়া বগেনভিলিয়াও ইয়াতে আছে বহুত বেছি ধুনীয়া লাগিছিলে বগেনভিলিয়া ঢেৰ দেখিছিলো ইয়াতে আৰু ঢেৰ আঙুৰৰ খেতি আমি আহি পাই গলো এতিয়া আমি যত ডিনাৰ কৰিম বুলি ভাবিছো সো ডিনাৰ মানে ইমান একো স্পেশাল হেনেকুৱা নাই সিম্পলে খাম এতিয়া কাৰণ ইমান বেছি ভোকো লাগি থকা নাছিলে আহতে যেহেতু ৰাস্তাত চা কিবা কিবি চিপস কিবা কিবি খাই থকা গৈছে সো বহুত বেছি মোৰ ভোক নাছিল বাট চাও বাৰু ইয়াৰে এম্বিয়েন্সটো কেনেকুৱা আপোনালোকক অলপ দেখাও
আৰু আমি এয়া অৰ্ডাৰ কৰিছিলোঁ হোৱাইট চচত চিকেন আৰু লগত আছিলে চিকেন চেলাড ইমান বেছি ভাল লাগিছিলে মানে ইমান বেছি টেষ্টি লাগিছিলে খাবলৈ মানে বুজাব নোৱাৰি আৰু এয়া আমি এতিয়া বাহিৰৰ পিনে ওলাই আহিলোঁ ডিনাৰ কৰি উঠি চাওকচোন ইয়াতে ধুনীয়াকৈ লিখা আছে সুলা বুলি আৰু এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰকৈ ৱাইনৰ বটল ইয়াতে বনাই থোৱা আছে সজাই আৰু এই গোটেইকেইটা ৱাইনৰ বটল একদম পুৰা আঙুৰৰ খেতিৰ মাজত ডাঙৰ ডাঙৰকৈ বনাই থোৱা আছে একদম দূৰৰ পৰাও দেখিব পাৰি ইয়াতে ধুনীয়া এটা ফুল দেখি পাই মই নিজৰ চুলিত লগাই ল'লোঁ ইমান বেছি ভাল লাগিছে পৰিৱেশটো চাৰিওপিনে পুৰা আমি এতিয়া আছোঁ আঙুৰৰ খেতিৰ মাজত ইমান ধুনীয়াকৈ ৰাস্তা বনাই থৈ দিছে বহুত বেছি ভাল লাগিলে মোৰ এইটো ভ্লগ চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু মোৰ নেক্সট ভ্লগটো বহুত বেছি স্পেচিয়েল ভ্লগ এটা লৈ আহি আছোঁ যিটো হ'ব মোৰ বাৰ্থডে ভ্লগ থেংক ইউ ফৰ ৱাচিং সি ইউ ইন মাই নেক্সট ভ্লগ